নমস্কাৰ। আজি আকৌ নতুন এটা বিষয় লৈ আপোনালোকক নতুন টপিক লৈ আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। সেই টপিকটো হৈছে যেনেধৰণে নেক্সট দুটা যিটো টপিক আছিলে সেই নেক্সট দুটা টপিক আমি অলৰেডি ভিডিঅ' মোৰ চেনেলত দিয়া আছে। আপোনালোকে যদি চোৱা নাই এতিয়া চাই ল'ব। আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আকৌ আজিৰ টপিকটো জানেই অলৰেডি আমি দুটা অলৰেডি বনাইছোৱে। থাম্বনেইলটো দেখা পাই গম পাইছে চাগে মই কিহৰ ওপৰত আজি ভিডিঅ'টো বনাবলৈ বিচাৰিছোঁ। গতিকে তথাপিও বাৰু আপোনালোকে যদি গম পোৱা নাই তেতিয়া মই ক'বলৈ গৈছোঁ আজি আমি আৰম্ভ কৰিম উইণ্ড'জ 7 কেনেবাকৈ আছামিজ হিন্দী লেংগুৱেজটো এড কৰি ল'ব লাগে সেই বিষয়ে মই সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ দেখুৱাইছোঁ। আৰু আপোনালোকক অনুৰোধ জনাব বিচাৰিছোঁ যে আপোনালোকে যদি চেনেলত নতুন তেতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু লগতে বেল আইকনটো বজাই থ'ব, যাতে আমি যেতিয়া নতুন ভিডিঅ' যেতিয়া আপলোড কৰিম আপোনালোকে চবতছে প্ৰথমত পাব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব একেবাৰে। আৰু লগতে যদি ভিডিঅ'টো ভাল লাগে তেতিয়া লাইক কৰিব আৰু ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিব। ঠিক আছে, মই এইখিনিয়ে আপোনালোকৰ অনুৰোধ থাকিল। আজি ভিডিঅ'টো তেন্তে আৰম্ভ কৰোঁ। এতিয়া বলক আমি কম্পিউটাৰ স্ক্ৰীনলৈ যাওঁ। আমি কম্পিউটাৰ স্ক্ৰীনত আহি গ'লোঁ। আহি যোৱাৰ পিছত কি কৰিব লাগিব, ষ্টাৰ্ট বুটামত ক্লিক কৰি কণ্ট্ৰল পেনেলত যাম। এইটো কণ্ট্ৰল পেনেল দেখিছে, কণ্ট্ৰল পেনেল এইটো হ'ল। কণ্ট্ৰল পেনেলত যাম, ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত এইখিনিতে আছে ৰিজনেল লেংগুৱেজ বুলি আছে, দেখিছেনে? এইটো চাওক, এইটো ৰিজনেল লেংগুৱেজ। ঠিক আছে, এইখিনিতে থাকিব ৰিজনেল লেংগুৱেজ বুলি। ইয়াতে ক্লিক কৰিম মই। ক্লিক কৰাৰ পিছত আমি কি কৰিম, কীবৰ্ড এণ্ড লেংগুৱেজ ইয়াত ক্লিক কৰিলোঁ। কৰাৰ পিছত চেঞ্জ এইটো কীবৰ্ড হ'ল। লোৱাৰ পিছত আমি কি কৰিম, ইয়াতে এড কৰিম। ইয়াত যদি আছিলে এড কৰিম আমি লেংগুৱেজ। কি কৰিম তেতিয়া এড হ'ল। এডতকৈ অলপ বেলেগ এইটো অলৰেডি হৈ আছে টিক মাৰ্ক, অলৰেডি হৈ আছিলে টিক মাৰ্ক। তথাপি মই আকৌ এবাৰ দেখুৱাইছোঁ। এড ক্লিক কৰিলোঁ। এড কৰাৰ পিছত এইটো দিলোঁ কীবৰ্ড, ডাবল ক্লিক কৰিলোঁ, আছামিজ হৈছে। অ'কে, এইটো দিলোঁ অ'কে। ঠিক আছে, আকৌ এড কৰিব লাগে। আকৌ এড কৰিম। কি কৰিম এবাৰ হিন্দী এইচত যাম। এইটো হ'ল হিন্দী। অ'কে হ'ল। নিজৰ ইচ্ছামতে লেংগুৱেজটো এইটো বেংগলী, যদি বেংগলী লাগে সেনেকুৱাকৈ আমি যেনেকৈ দিছোঁ ছেম প্ৰচেছ হয়। ঠিক আছে, হোৱাৰ পিছত আমি তেনেকৈ দিয়াৰ পিছত এড কৰাৰ পিছত আমি এপ্লাই কৰিম। এপ্লাই কৰাৰ পিছত অ'কে হৈ গ'ল।